নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আমি আজি বিষ্ণুপুৰ গৰুবন্ধাত যাব লৈছোঁ। আমি সৰু পাহঁতৰ মুমিয়াকৰ ঘৰত যাম। আমি মামাহঁতৰ ঘৰত যাব। এই দুটা আমাৰ এঘাল আমি আহি পালোঁ। আহি পাই এয়া চাহ তাহ খালোঁ। এয়া মাছ ভাজি আছে। আন্ধাৰ অলপমান হেৰিও দেখাইছোঁ। ইফালে পাঁচজলা মছলা বটি আছে। আমি চাহ তাহ খাই অলপ গাছৰ তলত বহিব আহিলোঁ। আমি খুৰীয়ে ময়ে কিমাননো ঘৰৰ ভিতৰত বহি থাকিম আৰু সেইকাৰণে বাহিৰত বাটত তাতে চাং এখন আছিল, আমি তাতে চাঙত বহি আছোঁ। এয়া জলপান, এইটো হৈছে চিৰা, এইটো হৈছে বডি চাউলৰ জলপান আৰু এইটো হৈছে দৈ। কি ধুনীয়া দৈ, আমি এতিয়া খাওঁ। এয়া মাংস আন্ধাৰ হৈ আছে। এয়া আমি ভাত খাবা বহিলোঁ। বিলাহী, এয়া মাছ ভাজা, এইটো কি এইটো খাৰ, এইটো চব্জি, ইফালে দালি আৰু মাংসটো অহা নাই। মাংসটো আহিব মাংস এইটো মাংস আমি বাৰু ভাত পানী খালোঁ। তাৰপিছত এইটো হৈছে আমাৰ সৰু পাৰ আইতা, সিহঁতৰ ঘৰতে আহিছিলোঁ আমি মাহঁতৰ ঘৰত। এইকেইটা মাইনাকেইটা লাজ কৰিছি। এতিয়া আমি ঘৰত যাব ওলালোঁ। খেদে দিছোঁ মই ইমান লাজুকা। আমি যাব ওলালোঁ। পিলপিলিত উঠি আহিছিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি একেবাৰে নকৰিবি। বাই বাই।